Hello students, welcome back to my class. Today I am going to continue the next part of the play On the Face of It written by Susan Hill. Satro Sati Hokol, আজি তোমালোকৰ ভিস্টেজ টেক্সটবুকৰ On the Face of It নামৰ নাটখনৰ মই চতুৰ্থ ক্লাছটো লবলৈ লৈছো। আগৰ ক্লাছ কেটাৰ তোমালোকৰ লিংক মই ডেসক্ৰিপচন বক্সত দিম, তোমালোকে ফলো কৰি গৈ চাই লবা। এতিয়া আমি ইমানলৈকে গম পালো a relationship or some conversation make closer Derry and Mr. Lamb. কিছু কথা বতৰে কি কৰিছে Derry আৰু Mr. Lambক মানে ইজনে সিজনৰ কাক চপাই আনিছে। প্ৰথমতে আহি Derry wants to go back very soon. Derry লগালগ গাৰ্ডেনখনৰ পৰা যাব বিচাৰিছিল, কিন্তু Mr. Lambe Derry বিভিন্ন টেকনিকেৰে মানে তাৰ লগত কথা পাতি তাক ৰখাবলৈ সক্ষম হৈছে and a friendship develops in between them. আৰু লাহে লাহে এটা বন্ধুত্ব গঢ়ি উঠিছে। এতিয়া Derry, Mr. Lamb, you see Derry, but you still say peculiar things. এটা আগৰ কাহিনীটো কৈ আছিল এজন মানুহে ভয়তে ঘৰৰ ভিতৰতে নিজক আবদ্ধ কৰি ৰাখিছিল, কিন্তু এখন ফটোগ্ৰাফ পৰি মূৰত পৰি কি হল তেওঁ এদিন মৃত্যু হল। তেতিয়া Derry কৈছে যে you still say peculiar things. এতিয়াও তুমি অদ্ভুত কথাবিলাকে কোৱা। Mr. Lamb, peculiar to some, হয় কিছুমান মানুহৰ কাৰণে মোৰ কথাবোৰ peculiar. Derry, what do you do all day? গোটেই দিনৰ দিনটো তুমি কি কৰা? Mr. Lamb, sit in the sun, read books. You thought it was an empty house, but inside it's full. Books and other things full. মই ৰ'দত বহো, কিতাপ পঢ়ো, আৰু তুমি ভাবিছিলা যে ঘৰটো এটা খালী ঠাই, empty house, কিন্তু নহয়, but inside it's full. মোৰ ঘৰটো কিন্তু ভৰপুৰ, মানে সকলো বস্তু কিতাপ আৰু অন্যান্য বস্তুৰে মোৰ ঘৰখন ভৰি আছে। Derry, but there are not any curtains at the windows. কিন্তু তোমাৰ ঘৰৰ খিৰিকীবিলাকততো কোনো পৰ্দা নাই। Mr. Lamb, I am not fond of curtains. Shutting things out, shutting things in. I like the light and the darkness and the windows open to hear the wind. তেতিয়া Mr. Lambe কৈছে যে I am not fond of curtains. মই মানে পৰ্দা বেয়া পাওঁ। Shutting things out, shutting things in. পৰ্দাৰ কাম কি? বস্তুবিলাক আমি এবাৰ লুকুৱাই থওঁ, এবাৰ উলিয়াই দিওঁ, হয়নে? এবাৰ খুলো, এবাৰ মেলো। I like the light and the darkness. মই পোহৰ যেনেকৈ ভাল পাওঁ, মই আন্ধাৰো ভাল পাওঁ। And the windows open to hear the wind. আৰু মই খিৰিকী কি কাৰণে খুলি ৰাখো বুলি কৈছে, মই বতাহৰ শব্দ মই শুনিব বিচাৰো, বা বতাহৰ শব্দ মই শুনি ভাল পাওঁ। ষ্টুডেন্টস, এই লাইনটো বহুত ইম্পৰ্টেণ্ট। আহে তোমালোকৰ কুৱেশ্যনত কেতিয়াবা why does Mr. Lamb not like the curtains at home? তেওঁ মানে খিৰিকীত কি কাৰণে পৰ্দা লগোৱা নাছিল, বা পৰ্দা তেওঁ কিয় ভাল পোৱা নাছিল। Derry, yes, I like that. When it's raining, I like to hear it on the roof. দেখছম মই ভাল পাওঁ যেতিয়া বৰষুণ দিয়ে, বৰষুণৰ সেই শব্দ যেনেকৈ ঘৰৰ চালত পৰে, সেই শব্দ শুনি মই খুব ভাল পাওঁ। Mr. Lamb, so you are not lost, are you? Not altogether. You do hear things, you listen. তেতিয়া Mr. Lambe কৈছে তেনেহ'লে তুমি একেবাৰে হেৰাই যোৱা নাই। You do hear things, তুমি শুনা, you listen, তুমি মানুহৰ কথা শুনা, আৰু তেনেকৈ প্ৰকৃতিৰ সেই শব্দবিলাক তুমি শুনি ভাল পোৱা। Derry, they talk about me downstairs when I am not there. What will he ever do? What's going to happen to him when we have gone? However will he get on in this world? Looking like that, with that on his face, that's why they say. তেতিয়া Derry কৈছে ডাউনষ্টেয়াৰ্ছত সিহঁতে মোৰ কথা এনেকৈ পাতে বুলি কৈছে। কেনেকৈ পাতে বুলি কৈছে, যেতিয়া আমি এখন পৃথিৱীত নাথাকিম, এই ল'ৰাটোৰ কি হ'ব? সি এখন পৃথিৱীত নিজকে কেনেকৈ চম্ভালি ল'ব, বা সি কি কৰিব? এইখিনি কথা কোনে পাতিব? নিশ্চয় Derry পেৰেণ্টছে পাতিব, হয়নে? মাক দেউতাকে পাতিব যে আমি নাথাকিলে Derry কি হ'ব, সি কেনেকৈ এডজাষ্ট কৰিব, নিজৰ মুখখনক লৈ সি কি কৰিব। Mr. Lamb, Lord boy, you have got 2 arms, 2 legs and eyes and ears. You have got a tongue and a brain. You will get on the way you want like all the rest. And if you choose and set your mind to it, you could get on better than all the rest. Mr. Lambe কৈছে ভগৱানৰ কথা নাম লৈ কৈছে, মানে তোমাৰ দুটা
তোমাৰ দুটা বাহু আছে, দুটা ভৰি আছে, দুখন হাত আছে, চকু আছে, কাণ আছে, তোমাৰ এখন জিভা আছে, এটা মগজু আছে, তুমি যি কৰা হেতুৱে কৰিব পাৰিবা আৰু তোমাৰ মনটোৱে যি কয় তুমি হেতুৱে কৰিব পাৰিবা, কিন্তু মনটোহে তুমি স্থিৰ কৰিব লাগে। ডেৰি হাউ সেম এজ আই ডু। মিষ্টাৰ লেম্বে কৈছে মই যেনেকৈ কৰি লৈছোঁ। ডু ইউ হেভ এনি ফ্ৰেণ্ডছ? তোমাৰ কোনোবা বন্ধু আছেনে? মিষ্টাৰ লেম হাণ্ড্ৰেডছ আছে, মোৰ শ শ বন্ধু আছে। ডেৰি বাট ইউ লিভ বাই ইউৰ চেল্ফ ইন ডেট হাউচ। ইটছ এ বিগ হাউচ টু। কিন্তু ডেৰিয়ে জানে যে এই ঘৰটোত তুমি অকলে থাকা, ইমান ডাঙৰ ঘৰটোত তুমি অকলে থাকা। মিষ্টাৰ লেম ফ্ৰেণ্ডছ এভৰিৱেৰ, পিপল কাম ইন, এভৰিবডি ন'জ মি, দ্য গেট ইজ অলৱেজ অপেন, দে কাম এণ্ড চিট হিয়াৰ, এণ্ড ইন ফ্ৰণ্ট অফ দ্য ফায়াৰ ইন উইণ্টাৰ, kids come for the apples and pears and for toffee. I make toffee with honey. Anybody comes, so have you. Mr. Lembe কৈছে বহু বন্ধু আছে, মানুহ তেনেকৈ আহে আৰু সকলোৱে মোক জানে, মোৰ বাগিচাৰ দুৱাৰ, মোৰ ঘৰৰ দুৱাৰ সকলোৰে বাবে খোলা। তেনেকৈ আহে, কোন আহে বুলি কৈছে, জুই শীতকালত আহি সিহঁতে জুইৰ কাষত বহেহি। সৰু সৰু ল'ৰা ছোৱালীবিলাক এপলছ এণ্ড পিয়াৰ্ছ, আপেলৰ নাচপতি বিচাৰি আহে আৰু টফি বিচাৰি আহে। আই মেক টফি উইথ হানি, আৰু মোৰ পৰা মই কি বনাওঁ বুলি কৈছে, টফি বনাওঁ, মৰ্টন বনাওঁ। এনিবডি কামছ, যোনটো নাহে। চ' হেভ ইউ, যেনেকৈ তুমি আহিছা। ডেৰি বাট আই এম নট এ ফ্ৰেণ্ড। ডেৰি কৈছে কিন্তুতো মই তোমাৰ বন্ধু নহয়। চাৰ্টেনলি ইউ আৰ, হয় তুমি কিয় নহয়। চ' ফাৰ এজ আই এম কনচাৰ্ণ, মই যিমান দূৰ জানো তুমি মোৰ বন্ধু হয়। হোৱাট হেভ ইউ ডান টু মেক মি থিংক ইউ আৰ নট? কোনটো কথাৰ পৰা মই বিশ্বাস কৰিম যে তুমি মোৰ বন্ধু নহয়? ডেৰি ইউ ডোণ্ট ন' মি, ইউ ডোণ্ট ন' ৱেৰ আই কাম ফ্ৰম, ইভেন হোৱাট মাই নেম ইজ। ডেৰি কৈছে তুমি দেখোন মোক নাজানাই, মই ক'ৰ পৰা আহিছোঁ, মোৰ নাম কি, তুমি এইবোৰেই নাজানা, তেনেহ'লে তুমি মোৰ কেনেকৈ বন্ধু হ'বা? হোৱাই শুড ডেট ছিগনিফাই? ডু আই হেভ টু ৰাইট অল ইউৰ পাৰ্টিকুলাৰ্ছ ডাউন এণ্ড পুট দেম ইন এ ফিলিং বক্স বিফৰ ইউ কেন বি এ ফ্ৰেণ্ড? কি কাৰণে দৰকাৰ আছে বুলি কৈছে মিষ্টাৰ লেম্বে, তুমি গোটেই কথাখিনি মই কি লিখি থ'ম নেকি ফিলিং বক্সত, আৰু তুমি মোৰ তেতিয়াহে ফ্ৰেণ্ড হ'ব পাৰিবা নেকি? আই ছাপ'জ নট ন', তেনেকুৱাও নহয় বুলি কৈছে ডেৰিয়ে। ইউ কুড টেল মি ইয়ৰ নেম ইফ ইউ চ'জ এণ্ড নট ইফ ইউ ডিড নট। তুমি ইচ্ছা কৰিলে তোমাৰ নামটো মোক ক'ব পাৰা, আৰু যদি তুমি ইচ্ছা নকৰা নক'লেও হ'ব। ডেৰি অনলি ইটছ ডেৰেক, বাট আই হেড ডেট ডেৰি, আই হেড ডেট ডেৰি, ইফ আই এম ইয়ৰ ফ্ৰেণ্ড ইউ ডোণ্ট হেভ টু বি মাইণ্ড, আই চুজ ডেট। ডেৰিয়ে কৈছে মোৰ নামটো ডেৰি, কিন্তু তাৰ ভাল নামটো ডেৰেক, সিহেতু বেয়া পায়, ডেৰিটোৱে ভাল পায়, আৰু যদি তুমি মোৰ ফ্ৰেণ্ড হয় তুমি মোক ডেৰি বুলি মাতিবা। চাৰ্টেনলি I might never come here again. You might never see me again, and then I could not still be a friend. ডেৰিয়ে কৈছে মইতো ইয়ালৈ আকৌ নাহোঁ চাগে, নাহিম, তোমাক কিটো দেখা নকৰিম। Then I could not still be a friend, আৰু তোমাৰ বন্ধু নহ'ম। Why not? How could I? মই কেনেকৈ আহিম? You pass people in the street and you might even speak to them, but you never see them again. It does not mean they are friends. ডেৰিয়ে কৈছে তুমি ৰাস্তাত মানুহ দেখা, সিহঁতে তোমাক কথা পাতিবও পাৰে, বা তুমি কথা পাতিছিলা চাগে, কিন্তু ইহঁতক তুমি আকৌ পুনৰ কেতিয়াও নেদেখা, সেইখিনি মানুহক তুমি বন্ধু বুলি ক'ব নোৱাৰা। মিষ্টাৰ লেম ডাজ নট মিন দে আৰ এনিমিজ, আইডাৰ ডজ ইট। কিন্তু এইটো বুজাই নেকি সিহঁতি মোৰ শত্ৰু নেকি? এইটোতো নহয়। এনেকুৱা বুজাই নেকি সিহঁতি মোৰ শত্ৰু নেকি, যিবিলাক মানুহ মোৰ ওচৰলৈ পুনৰ ঘূৰি নাহে? এতিয়া মিষ্টাৰ লেম্বে যেতিয়া কৈছে যে তেওঁৰ ওচৰলৈ অহা মানুহবিলাক পুনৰ ঘূৰি নাহিলেও সিহঁতি তেওঁৰ শত্ৰু নহয়, বন্ধুৰ নিচিনা, তেতিয়া ডেৰিয়ে কৈছে ন' দে আৰ জাষ্ট নাথিং পিপুল, ডেটছ অল। সিহঁতি মানুহে, মানে দে আৰ নট ইয়ৰ ফ্ৰেণ্ডছ, এনেকুৱা বুজাব বিচাৰিছে। মিষ্টাৰ লেম পিপুল আৰ নেভাৰ জাষ্ট নাথিং, নেভাৰ। মানুহ কেতিয়াও নাথিং হ'ব নোৱাৰে, বা নেভাৰ কেতিয়াও হ'ব নোৱাৰে নাথিং। ডেৰি দেৰ ইজ চাম পিপুল আই হেট, এনেকুৱা কিছুমান মানুহ আছে যাক মই ঘৃণা কৰোঁ। মিষ্টাৰ লেম দে টু ডু ইউ মোৰ হাৰ্ম দেন এনি বটল অফ এক্সিড। এক্সিড অনলি বাৰ্ণছ ইউৰ ফেচ। তুমি যে মানুহক হেট কৰা, ঘৃণা কৰা, সেইটোৱে কিন্তু তোমাক বেছি হাৰ্ম কৰে, বেছি অনিষ্ট কৰে। এটা এচিডৰ বটলতকৈ বেছি হাৰ্ম কৰে। এচিডে কি কৰে? এচিড অনলি বাৰ্ণছ ইউৰ ফেচ, তোমাৰ মুখখনহে পুৰে। ডেৰি অনলি লাইক এ বম্ব অনলি ব্লিউ আপ মাই লেগ, যেনেকৈ এটা বম্বে মোৰ বম্বত, মানে বম্ব ব্লাষ্টত যেনেকৈ মোৰ ভৰিটো উৰুৱাই নিলে। দেৰ ইজ ৱৰ্ছ থিংছ কেন হেপেন, তাতকৈ বেয়া ঘটনা হ'ব পাৰে। ইউ কেন বাৰ্ণ ইউৰ চেল্ফ এৱে ইনচাইড, তুমি নিজক ভিতৰৰ পৰা পুৰি পেলাব পাৰা। আফটাৰ আই উড কাম হোম, ওৱান পাৰ্চন ছেইড হি উড হেভ বিন বেটাৰ অফ ষ্টপিং ইন দ্য হস্পিটেল, হি উড বি বেটাৰ অফ উইথ আদাৰ্ছ লাইক হিমছেল্ফ। She thinks blind people only ought to be with other blind people and idiot boys with idiot boys. এতিয়া ডেৰিয়ে কৈছে
মানুহে মই কোৱা শুনো should have been better of stopping in there মানে হি হস্পিটেলতে থাকিব লাগিছিল এই ল'ৰাটো should be better off with other like himself দেৰি মুখ পুৰা মানুহবিলাকৰ লগতে থাকিব লাগিছিল আৰু হে মানুহবিলাকে কি ভাবে বুলি কৈছে blind people only ought to be with other blind people অন্ধ মানুহ সদায় অন্ধ মানুহৰ লগত থাকিব লাগে আৰু idiot boys with idiot boys আৰু মূৰ্খ ল'ৰাবোৰ সদায় মূৰ্খ ল'ৰাবোৰ লগত থাকিব লাগে Mr. Lamb and people with no legs all together আৰু যিবিলাক মানুহৰ ভৰি নাথাকে সেই মানুহবোৰ কি অকল ভৰি নথকা মানুহৰ লগত থাকিব that's right দেৰিয়ে কৈছে সেইটো কথা what kind of a world would that be তেনেকুৱা এখন কেনেকুৱা পৃথিৱী হ'ব at least there would be nobody to stare at you because you are not like them তেতিয়া সেইখন পৃথিৱীত তুমি শান্তিৰে থাকিব পাৰিবা কিয়নো কোনো মানুহে তোমাক আৰু ৰ লাগি চাব নোৱাৰিব কাৰণ সব তোমাৰ নিচিনা মানে দেৰিৰ চিন্তাধাৰা এইটো Mr. Lamb so you think you are just the same as all other people with burned faces Mr. Lamb সেটাহলে তুমি ভাবা নেকি তোমাৰ নিচিনা মুখ পুৰা মানুহবিলাকৰ নিচিনা তুমি আন সকলোবোৰ দৰে একে বুলি তুমি নিজকে ভাবা নেকি just is what you look like তুমি যেনেকুৱা দেখিবলৈ তুমি তেনেকুৱা ভাবা নেকি দেখাৰ মানুহবোৰ নিচিনা একে নেকি তুমি everything is different সবে পৃথক সকলো পৃথক everything is the same but everything is different itself হয় সকলো মানুহ একে কিন্তু ভিতৰৰ পৰা সকলো মানুহ পৃথক ইজনে হিজনৰ পৰা পৃথক বেলেগ দেৰি how do you make all that out কেনেকৈ তুমি এইবিলাক কথা উলিয়াব পাৰা watching listening thinking Mr. Lambe কৈছে মই চাই উপভোগ কৰি শুনি আৰু ভাবি এই মানে listening watching and thinking কৰি মই এনেকুৱা চিন্তাবোৰ আনিব পাৰো I would like a place like this a garden দেৰি কৈছে মই এনেকুৱা এখন বাগিচাই ভাল লাগে এনেকুৱা বাগিচা I would like a house with no curtains মোৰ এনেকুৱা এটা ঘৰে ভাল লাগে যিবিলাক ঘৰত কোনো পৰ্দা নাথাকে Mr. Lamb and the gate is always open আৰু সকলোৰে যাৰ দুৱাৰখন সকলোৰে যাৰ বাবে খোলা but this is not mine কিন্তু দেৰি কৈছে এখন তো মোৰ নহয় everything is yours if you want it what's mine is anybody's তুমি যদি বিচাৰা সকলোবোৰ তোমাৰে what's mine is anybody's কোনটো বস্তু তোমাৰ হয় কাৰোবাৰ সকলো বস্তু তোমাৰে so I could come here again তেনেহলে মই আকৌ আহিব পাৰিম even if you were out I could come here যদি তুমি ইয়াত নাথাকা তেতিয়া মই আহিব পাৰিম Mr. Lamb certainly you might find others here of course মই নাথাকিলে কি হ'ব তুমি আন কাৰোবাক তো ইয়াত লগ পাবা Daddy oh well that does not stop you needn't mind oh well that need not stop you need not mind তুমি এটো কথা মন কৰিব নালাগে মই নাথাকিলেও মানে তোৰ মৃত্যুৰ কথাটো এনেকৈ বুজাইছে ধৰা মই মৰি গলে Daddy it would step them they would mind me when they saw me here they look at my face and run হয় এটো মাইন্ড কৰিব যেটা ইহঁতে মোক দেখিব ইয়াত ইহঁতে দৌৰ মাৰিব Mr. Lamb they might not কোনোবাই হয়তো কৰিব কোনোবাই নকৰিব you would have to take the risk so would they সিহঁতে যেনেকৈ ৰিস্ক ল'ব তেনেকৈ তুমি তেনেকৈ ৰিস্কটো ল'ব লাগিব Daddy no you might have me and lose all your other friends because nobody wants to stay near me if they can help it এটা ডেৰিয়ে কি কৈছে Mr. Lamb তুমি অকল মুখে লোৱা বন্ধু হিচাপে বাকি বন্ধুবোৰ তুমি নাইকিয়া কৰি হেৰুৱাই পেলোৱা তক আতৰাই দিয়া because nobody wants to stay near me কাৰণ কোনো মানুহ মোৰ ওচৰত থাকিব নিবিচাৰিব মানে ডেৰিয়ে মানে Mr. Lamb possess কৰিব বিচাৰিছে he wants to possess Mr. Lamb as his friend নিজৰ বন্ধু হিচাপে Mr. Lamb ডেৰিয়ে possess কৰিব বিচাৰিছে অকলহৰেকে পাব বিচাৰিছে মানে শেয়াৰ কৰিব বিচৰা নাই আনৰ লগত Mr. Lamb I have not moved মই যে মুভ কৰিব নোৱাৰো no Mr. Lamb when I go down the street the kids shout lammy lamb Mr. Lamb when I go down the street the kids shout lammy lamb but they still come into the garden into my house it's a game they are not afraid of me why should they be because I am not afraid of them that's why not did you get your leg blown off in the war oh no প্ৰথমৰ দেখো Mr. Lamb কৈছে যেতিয়া মই ৰাস্তালৈ ওলাই যাওঁ লৰাছবিলাকে মোক জুকায় সিঁৰে লেমি লেম বা লেঙেৰা লেম বুলি মোক জুকাৰে কিন্তু হিহঁতে তথাপিতো মোৰ বাগিচালৈ আহে into my house মোৰ ঘৰলৈ আহে it's a game এটো খেলৰ নিচিনা they are not afraid of me হিহঁতে মোক ভয় নকৰে why should they be কি কাৰণে ভয় কৰিব because I am not afraid of them কাৰণ মই হিহঁতক ভয় নকৰো Daddy did you get your leg blown off in the war তোমাৰ ভৰিটো যুদ্ধত বম ব্লাষ্টত গল নেকি এনেকৈ কৈছে মানে হেৰুৱালা নেকি certainly হয় how will you climb on a ladder and get the crab apples down then
তেনে তুমি এটা জখলা কেনেকৈ বগোৱা আৰু ক্ৰেব এপলছবিলাক কেনেকৈ পাৰি আনা Lamb, oh, there is a lots of things I have learned to do and plenty of time for it. Yes, I take it steady. Mr. Lamb কৈছে বহুত কাম আছে যিবোৰ মই শিকিব পাৰো বহুত সময় আছে বু মই শিকিবলৈ আৰু মই তেনেকৈ কৰিব পাৰো If you fell and broke your neck, you could lie on the grass and die if you were on your own. দেৰি কৈছে তুমি যদি অকলে তেনেকৈ ওপৰলৈ উঠি যোৱা তুমি পৰিবা আৰু তোমাৰ ডিঙি ভাঙিব মুচুকাই খাই পৰিব আৰু কি কৈছে তুমি ঘাহনিত পৰিবা আৰু মৰি থাকিবা Mr. Lamb, I could not more paro. You said I could help you. Tumi to koisla moi toma sahay koribo paro. If you want to jodi bisara, but my mother will want to know where I am. It's there 3 miles home across the fields. I am 14, but they still want to know where I am. Deria ko second more mai to janibo bisaribo moi kot asu. Mor ghor yar pa 3 mile durotot. Hei potharkhon par hoy. Ar mor boyok kiman boli koise 14 বছৰ আৰু এতিয়াও ইহঁতে মোক এনকোয়াৰি কৰি থাকে যে মই কোত আছো মিস্টাৰ লেম পিপল ওৰি মানুহে চিন্তা কৰে পিপল ফাষ্ট মানুহে এনেকুৱা কৰে অশান্তি কৰে গো বেক এণ্ড টেল দেম মিস্টাৰ লেমে কৈছে যোৱা তুমি ঘৰলৈ মাহঁতক কবা ইটস 3 মাইলছ 3 মাইল দূৰত্ব ইটস এ ফাইন ইভিনিং ইউ হেভ গট লেগছ ইমান ধুনীয়া এটা আবেলি আৰু তোমাৰটো নিজৰ ভৰি দুখন আছে ওয়ান্স আই গট হোম দে উড নেভাৰ লেট মি কাম বেক দেৰিয়ে কৈছে মই যেতিয়া ঘৰলৈ যাম মোক আৰু ইহঁতে কেতিয়াও ঘূৰি আহিবলৈ নিদিব once you got home you would never let yourself come back Mr. Lambe কৈছে যেতিয়া তুমি ঘৰলৈ যাবা তুমি নিজে নাহিবা কিন্তু আমি এটা পিছৰডখৰ মানে পিছৰখিনি কন্টিনিউ কৰি গলে আমি গম পাম যে ডেৰি মিস্টাৰ লেম্বৰ ওচৰলৈ পুনৰ আহিবনে নাই লাহে লাহে আমি গম পাইছো যে ডেৰি এন্টাৰ্স ইনটু হিজ মাইন্ড তেওঁৰ মনৰ ভিতৰত সোমাই গৈছে আৰু ডেৰিয়ে যেতিয়া কৈছে যে you lose all your other friends by you give up all your other friends অন্য বন্ধুবোৰ তুমি ত্যাগ কৰা মুকে গ্ৰহণ কৰা আৰু ডেৰিতে চিন্তিত হৈছে মিস্টাৰ লেম্বে যে তেওঁ খুৰা ভৰিখনে যদি আপেল পাৰে ক্ৰেব এপল পাৰে তেতিয়া পৰিব মানে হি কনসাৰ্ন হৈছে যে হি উইল কাম মানে হি আহিব কিন্তু ডেৰিয়ে কৈছে যে মাই মাদাৰ উইল বা মাই পেৰেন্টস উইল নেভাৰ লেট মি টু কাম বেক হিয়াৰ মোৰ মা দেউতাই মোক আহিবলৈ নিদিব তেতিয়া মিস্টাৰ লেম্বে কৈছে যে মা দেউতাই আহিবলৈ নিদিয়া নহয় তুমি নিজেই নাহিবা এতিয়া আমি নেক্সট পাৰ্ট টু কন্টিনিউ কৰিলে গম পাম যে উইল ডেৰি কাম টু মিস্টাৰ লেম্ব এগেইন ডেৰি মিস্টাৰ লেম্বৰ ওচৰত পুনৰ আহিবনে আমি নেক্সট ষ্টৰীটো কন্টিনিউ কৰি গলে পাম প্লিজ ৰিড এট হোম থ্যাংক ইউ